চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে মনৰে মৰমী তুমি কি জানি যোন যেন মুখনি বুকুৰে খুৱনি চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাবুদি উদি পাখি মেলি যাবুদি TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে ধন্যবাদ তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি বিৰাট ধুনীয়া লোকেশ্যন এটাত আহি আছোঁহি তো লোকেশ্যনটো আপোনালোকে অকণমান চাওক উপভোগ কৰক আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'বিলাক আৰু শ্বেয়াৰ কৰি দিব বিশেষকৈ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতে সকলোকে তো গাইজ নজৰাটো অকণমান উপভোগ কৰক দুচকুৰে নীলাৰে মাজতে মই আছোনে তৰা জ্বলা আকাশৰ নিহাৰিকা মইনে এতিয়া জোনাকে নমায়াৰছে এতিয়া ডাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত চিনেৰীটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব যোৱাবাৰ ভিডিঅ'ত মই যিটো নেকি প্ৰশ্ন এটা সুধিছিলোঁ বজাৰত কেইধৰণৰ ব্যক্তি থাকে তো তাৰ শুদ্ধ উত্তৰ এজনে দিছে তো গতিকে তাক এটা উপহাৰ দিম বুলি কৈছিলোঁ যোনে শুদ্ধ উত্তৰ দিব পাৰিব তো গাইজ শুদ্ধ উত্তৰ দিয়া ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ আজি উপহাৰটো কোনে পাইছে তো আপোনালোকক নিশ্চয় জনাই আছোঁ তো উপহাৰটো কি আছে সেইটো আপোনালোকক ছাছপেঞ্চ হিচাপে ৰাখিছোঁ তো গাইজ চাই থাকক ভিডিঅ'টো তাৰ যোনে উপহাৰটো পাইছে তাৰ ঘৰলৈ গৈ আছোঁ লেটছ গ' A few moments later. তো গাইজ যোনে উপহাৰটো পাইছে তাৰ ঘৰলৈ গৈ থকা অৱস্থাতে তাক ৰাস্তাত লগ পাই গ'লোঁ তো দিছ ইজ দ্য বয় অফ উইনাৰ তো দ্য পদুমণি বইজ সিয়ে আপোনাৰ শুদ্ধ উত্তৰটো দিছে আৰু ইয়াকে উপহাৰটো দিম তো উপহাৰটো কি ঘৰত গৈ দি আছোঁ তো গাইজ এয়া আমাৰ উইনাৰ তো আগ্ৰহেৰে ৰৈ আছে তো উপহাৰটো দিম তো বলক আনবক্সিং কৰোঁগৈ A few moments later. সেই গাইজ ফাইনেলি আহি ইয়াক ঘৰ পাই গ'লোহি তো গিফ্টটো ল'বলৈ ৰেডি না একদম পুৰা সাজু হৈ আছে এইটো লোৱা আৰু মই এতিয়া এইটো আনবক্সিং কৰি আপোনালোকক দেখাইছোঁ গিফ্টটো মজা গিফ্ট যেন লাগিছে গুটি গুটি শব্দ আহকচোন আমি খুলি চাম কি আছে তো গিফ্টটো গাইজ আনবক্সিং কৰিছে ই তো চাওক গিফ্টটো দেখিছে না বঢ়িয়া তো গাইজ গিফ্টটো पैकिंग কিন্তু মজা লাগিছে झूठ बोल रहा है कैसा साउंड मार रहा है
मैं तो कुछ और ही समझ रहा था। कैसा लगा मेरा मजाक? কেনেকুৱা পালে গিফ্টটো চাই আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত। তো গিফ্টটো পাই কেনেকুৱা লাগিছে কোৱা? গিফ্টটো পাই মোৰ একদম খাবলৈ মনত পৰি গৈছে ইয়াকেইটা কাটি চব্জিটো বনোৱা কথা। তো গিফ্টটো পাই কেনেকুৱা লাগিলে ক'লাই। এতিয়া তোমাৰ এই চেনেলটোৰ বিষয়ত কি ক'বা? চেনেলটো এইটো এটা নতুন চেনেল, নতুনকৈ খুলিছে আৰু সেইকাৰণে মই সকলোকে কৈছোঁ যাতে চেনেলটোক ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে আৰু যিমান পাৰে আপোনালোকৰ মানে লগৰবিলাকলৈ শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'বিলাক। তো টিল দেন টাটা বাই বাই।